এইকেইটা চাওক কি ধুনীয়া ছাগলীৰ পোৱালি কি ধুনীয়াকৈ শুই আছে। এই বন্ধু-বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভালে আছে। মই আন এটা ভিডিঅ'লৈ আপোনালোকৰ স্বাগতম। আপোনালোকক কৈছিলোঁ যে মই আলু আৰু ৰহুন পোতা দেখাম বুলি, তো আজি আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে চাই থাকে ভিডিঅ'টো শেষলৈকে। আমাৰ ঘৰত ধুনু ধুনু ভাগিনকেইটা আহিছে। এইয়া বল খেলি আছে দেউতাই ধুনীয়াকৈ। এই দৰ্জানৰ লগত যুঁজি আছে বিস্কুট খাই বোলে। বিস্কুট খামে খুৱাই আছে। আমাৰ এইটো নমন ৰহুন চলাই আছে। সিও ৰহুন চাব পৰা হৈছে মানে। চাওকচোন আজি বতৰটো ডাৱৰীয়া, চাৰিওফালে মানে আন্ধাৰ। এইয়া চাওক আমি পথাৰ আহি পালোঁ। আলু পুতিব আৰু ৰহুন, এইয়া আলু আলু পুতিব ওলাই থৈছে পুতিবৰ কাৰণে। আৰু এয়া পুতিছে, পুতাটো দেখাব নোৱাৰিলোঁ আপোনালোকক। এইখিনি পুতা হ'ল, পুতা হ'লে আৰু আছে মানে কেইবাটিমান মই মানে ক'ৰবাত দেখাই আছোঁ গৈছিলোঁ। আপোনালোকক। ইয়াতো মানে ইয়াতেও আছে আলু ঢাকন দি থৈ দিছে। এইবিলাক ৰহুন পুতিব। এয়া বাতি কাঢ়ি দি আছে, মানে তাতে ভিতৰত মানে পুতি দিব লাগে ৰহুনবিলাক আৰু আলুবিলাক। আলুটো পুতা হ'লে এইবিলাক ৰহুনে। তাৰপিছত চাহ খালে আৰু ৰেষ্ট কৰিলে অলপমান। এতিয়া তামোলো খাব। এয়া তামোল কাটি আছে। পিছত এয়া ৰহুন পুতিব। এয়া চাওক এনেকৈ পুতি দিব লাগে। এয়া ৰহুন এনেকৈ পুতি আছে। যেতিয়া পুলিটো হ'ব তেতিয়াও দেখাই আছোঁ। এই বাতিকেইটা মানে গোটেইকেইটাতে পুতিব, আধা পুতিলে আৰু আছেই। তো দেখালোঁ আপোনালোকক কেনেকৈ পুতে। চাওক মাটিত মানে ট্ৰেক্টৰ মাৰি আছে, হোৱাই নাই। মায়াকক চাই আছে চানাকেইটাই। এয়া কি ধুনীয়াকৈ খুজাই আছে, কলা বগা ধুনীয়া লাগে এইটো মাক। এতিয়া ৰহুন পোতা হ'ল, তো আমি ঘৰলৈ যাব ওলাইছোঁ। বেলিটো ডুব যাব হ'ল, তো যাওঁ আৰু আমি ঘৰত। সকল তো জাষ্ট ঘৰ আহি পালোঁ। এতিয়া ভিডিঅ'টো সেনেকৈ সমাপ্ত কৰোঁ বুলি ভাবিলোঁ। তো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো অন কৰি দিব। তো এতিয়ালৈ বাই বাই।